সকলোকে নমস্কাৰ আৰু আজিৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। লগতে গণতন্ত্ৰ দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি বহুতেই গণতন্ত্ৰ দিৱস বা স্বাধীনতা দিৱস বা যিকোনো অনুষ্ঠানত পতাকা উত্তোলন কৰোঁ আৰু আমি প্ৰায়বোৰেই পতাকা উত্তোলনৰ মুহূৰ্তটো সকলোৱে গুৰুত্ব দিওঁ। কেনেকৈ পতাকাখন উৰি গ'ল, কেনেকৈ পতাকাৰ পৰা ফুলকেইটা পৰিল, সেই মুহূৰ্তখিনি আমি সকলোৱে চাওঁ। কিন্তু আমি বহুতেই মন নকৰোঁ বা নাজানো পতাকা উত্তোলনৰ সেই আগমুহূৰ্তৰ কথাখিনি। পতাকা উত্তোলনৰ আগমুহূৰ্তত কেনেকৈ পতাকাখন ৰেডি কৰা হয়, কেনেকৈ গাঁঠি দিয়া হয়, কেনেকৈ ওপৰলৈ তোলা হয়। এটা কথা মন কৰিব লাগে যে যিকোনো অনুষ্ঠান এটাত উপস্থিত থকা মানুহৰ যিকোনো এজন নাইবা দুজনে সেই কামটো জানে আৰু বহুতে কেতিয়াবা একবাৰ চাই জানিলেও এক বছৰ পিছত সেইখিনি পাহৰি যায়, কৰিব নোৱাৰে। গতিকে আহকচোন আজিৰ ভিডিঅ'টোত সেয়ে চাওঁ কেনেকৈ পতাকা গাঁঠি দিয়া হয়। এয়া আমাৰ নিকেতনৰ মাননীয় ৰবীন দাস আচাৰ্যই এই পতাকাৰ কামটো কৰি আছে। পতাকাখনৰ এটা মূৰে ৰছীডালৰ এটা মূৰ সোমাই দিয়া হৈছে। দণ্ডডালৰ এটা মূৰত থকা আঙুঠিটোৰে ৰছীডালৰ আনটো মূৰ সোমাই দি পতাকাখনৰ ওপৰ ভাগত ৰছীডালৰ দুয়োটা মূৰ গাঁঠি দিব লাগিব। এয়া দেখাই দিছোঁ, ৰছীডালৰ দুয়োটা মূৰ গাঁঠি দি আছে। এই গাঁঠি দি থাকোঁতে ভালদৰে মন দি চাওক যে পতাকাখনৰ অকণমান কাপোৰ গাঁঠি লগাকৈ একেলগে গাঁঠিটো দি আছে। ৰছীডাল খুলি নোযোৱাকৈ একেলগে দুইটা গাঁঠি দিব লাগিব। আৰু কেতিয়াবা কাপোৰখনৰ লগত যদি একেলগে গাঁঠি দিয়া নাযায় তেতিয়াহ'লে ৰছীডালৰ লগত কাপোৰখনেৰে এটা আলপিন মাৰি দিব লাগিব। এয়া গাঁঠিটো দিয়া হৈ গ'ল। গাঁঠিটো দিয়া হোৱাৰ পিছত ৰছীডাল দণ্ডডালৰ সিটো মূৰলৈকে নি এনেকৈ সমান কৰি আনিব লাগিব। এতিয়া পতাকাৰ বাহিৰেৰে যোৱা ৰছীডাল টানিলে পতাকাখন ওপৰফালে যাব এনেকৈ, আৰু পতাকাত লাগি থকা ৰছীডাল টানিলে তলফালে টানিলে পতাকাখন তলফালে নামি যাব। এতিয়া পতাকাখনৰ তলফালে ৰছীডালৰ লগত এটা আলপিন মাৰি দিব লাগিব এনেকৈ, যাতে পতাকাখন খোজ খাই নাযায়। এতিয়া দেখা দিছোঁ পতাকাখন কেনেকৈ জাপে। এই প্ৰথম জাপটোৰ মাজতে ফুলখিনি দিয়া হয়। আমি বাৰু এতিয়া ফুলখিনি দি দেখুওৱা নাই, ডাইৰেক্ট এনে জাপি দেখাই দিছোঁ। এনেকৈ দুটা ভাগত জাপি দিয়াৰ পিছত পতাকাখনৰ দুমূৰৰ পৰা এনেকৈ এবাৰ তলফালে এবাৰ ওপৰফালে এনেকৈ দেখুওৱা ধৰণে জাপিব লাগে। এনেকৈ জাপোতে দুমূৰৰ পৰা সমানকৈ জাপি আহিলে ভাল, তথাপিও এফালে বেছি হ'লে কোনো কথা নাই। ইয়াৰ পিছত মূল কামটো হ'ল পতাকাখনৰ গাত ৰছীডালেৰে গাঁঠি দিয়াটো। এই ক্ষেত্ৰত পতাকাখনৰ তলফালে থকা ৰছীডালেৰে পতাকাখনৰ গাত মেৰাই লৈ এনেকৈ গাঁঠিব লাগে। এই ক্ষেত্ৰত পতাকাখনৰ ওপৰফালে অৰ্থাৎ গেৰুৱা ৰংটোৰ ফালে থকা ৰছীডালেৰে গাঁঠিলে কামটো নহ'ব। সেউজীয়া ৰংটোৰ ফালে থকা অৰ্থাৎ তলফালেৰে থকা ৰছীডাল এনেকৈ মেৰাই লৈ গাঁঠিব লাগিব। গাঁঠাটো চাই ল'ব, কেৱল মেৰাব লাগে আৰু তলফালে ওলমি থকা ৰছীডাল ভাঁজ কৰি লৈ এনেকৈ মাজেৰে সোমাই দিব লাগে, যাতে তলফালৰ ৰছীডাল তলফালে টানিলে আকৌ গোটেইখিনি এইখিনি ফুলি যায়। এনেকৈ দিব লাগে। এয়া পতাকাখনৰ গাত ৰছীডাল মেৰিয়াই গাঁঠিটো দিয়া হৈ গ'ল। এতিয়া পতাকাৰ বাহিৰফালে থকা ৰছীডাল টানিলে পতাকাখন ওপৰফালে যাব আৰু দণ্ডডাল থিয় কৰাৰ পিছত পতাকাখনত লাগি থকা ৰছীডাল টানিলে পতাকাখন ফুলি যাব। এবাৰ আমি পতাকাখনত লাগি থকা ৰছীডাল টানি পতাকাখন ফুলি যোৱাটো দেখাই দিছোঁ। এয়া হৈ গ'ল পতাকা উত্তোলন। গতিকে আজিলৈ এইখিনিয়ে। শেষত আকৌ সকলোলৈ গণতন্ত্ৰ দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। আকৌ লগ পাম এটা নতুন ভিডিঅ'ত। ধন্যবাদ।